এতিয়া বিদায়হে হ'ল যদিও আইদেউ কথা এটা শুনিছেনে নাই? কি কথা? এইবাৰ বাটৰুৱা ডেকাতে নতুন সোণৰ ভাৰ বান্ধি লৈ ফুৰিছে। ভাৰত হেনো 1,02,100 সোণৰ আছে। পিছে তাতে আমাৰ কি হয়? পিছে আইদেউ তাক যিয়ে মনৰ জোখাৰে ভাত এসাঁজ পাব তাকে বোলে মোহৰখিনি দি যাব। চাহ পাগলী জনী বাটৰুৱা ডেকা এটাই অতবোৰ মোহৰ পাব ক'ত? আৰু পালে যেনিবা এসাঁজ ভাতত 1,00,000 সোণৰ মোহৰ কোন বলিয়াই দিবলৈ যাব? মোৰ কথা বিশ্বাস হোৱা নাই হ'বলা। সৌটো বাটচৰাতে বহি আছে, একেই মাতি আনিব পাৰিম। এইটোনো ক'ৰ বাটৰ বলিয়া ওলালিও? বাৰু দেখা যাওকচোন, যা তাক চৰা ঘৰলৈকে মাতি আনি মই তাতে গৈছো। ভাল আইদেউ। কিনো কথা কোনো ডেকা ওলালি আৰু অতবোৰ সোণৰ সি পাব ক'ত? মিছা বুলি ক'লেকো ৰংধৰ মুখৰ কথা। তাইতো মোক কেতিয়াও মিছা কথা নকয়। বাৰু সঁচাই যেনিবা তাক মতাই নিবলৈ মোক কি গৰজ পৰিছে? সামান্য মানুহৰ দৰে আমিতো বাটৰুৱা তাক ভাত এসাঁজ খুৱাই ধন ল'ব নোৱাৰো। মানুহে শুনিলে কি বুলি ক'ব? নাক কাণ কটা যোৱা কথা। আহা হৰি গুৰু বান্ধৱ গোবিন্দ ৰাম ৰাম আইদেউ এইটোৱে সেই মানুহটো হৈছে দেখিছো। তাক এতিয়া যাবলৈ কওঁ। যাবলৈ কওঁ আকৌ কি? ভাত এসাঁজ খুৱাই ধনখিনি ল'বলৈ মাতিছে বুলিহে মতা আনিছে। এতিয়া আকৌ টাং বাংখন কিহৰ? মানুহক মাতি আনি কিন্তু লাঞ্চনা কৰাটো বৰ ভাল হোৱা নাই দেই। নেলাগে যদি মই বেলেগৰ ঘৰত দিমগৈ। কি আছে 1,00,000 সোণৰ মোহৰ দি আৰু মই ভাত এসাঁজো নাপাম নে? তথাপি কিন্তু বাটৰুৱা মানুহক এইদৰে ঘৰলৈ মাতি আনি লঘু কৰাটো কিন্তু বৰ ভাল হোৱা নাই। মই কিন্তু কথাবোৰ ঘৰে ঘৰে কৈ ফুৰিম গৈ। হাইও ইয়াৰ মুখখন দেখোন লাও পাত কচু পাত। সি মোৰ এতিয়া নাক কাণ কাটিব যেনহে পাইছো। দেউতাই শুনিব লাগিলেতো সৰ্বনাশ। বাৰু ৰং দেখ সুধছোন ইমান গাল ধন সি ক'ত পালে? সি কথাটো ভাল নেদেখে। লাখ টকীয়া ভাত এসাঁজ খোৱা মানুহজনৰ মান মৰ্যাদালৈ চাব লাগে। আৰু এই ধনেৰে মোক মান ধৰিছে কোনে তুমি জানানে? ন্যায় সোধা ফুকন ডাঙৰীয়া। আই ধনখিনি ঘৰৰে দেখোন। তই মনে মনে থাক। ডাঙৰীয়াইনো অতখিনি ধন দি কিয় মান ধৰিলে? অকল ইমানেই নহয়, ডাঙৰীয়াই আমালৈ একো ডাঙৰ মান ৰাখি থৈছে। এইবোৰ কথা তুমি এতিয়া এই ধনে কি কৰিবা? কলৈ যে মোক আজি মনৰ জোখাৰে ভাত এসাঁজ খুৱাব পাৰিব মই তাকে ধন ভাৰ দি থৈ যাম। আইদেউ ধনখিনি ঘৰৰে অলপ কথাতে যায়। এতিয়া এইজনী পাগলী হলি নেকি? ঘৰৰ ধন ভুল বুলি বাটৰুৱা এটাক মাতি আনি ভাত এসাঁজ খুৱাই ধনখিনি ৰাখিব পাৰিনে? কাইলৈ তাৰ মুখৰে গোটেইখন ফাটি ফুটি নোলাবনে? সন্তোষ মনেৰে যাচি দিয়া ধন হয় যদি বাটৰুৱাৰ ধন ল'বলৈ কিহৰ আপত্তি? মইনো ভাত সাঁজ মনৰ জোখাৰে পালে ক'তনো কৈ ফুৰিমগৈ? এৰা আইদেউ কোনেনো জানিব? তেওঁ ভাৰ লৈ ভিতৰলৈ অহা কোনেও দেখা নাই। এৰাটো ভাৰত ধনেই আছে নে আন বস্তুৱে আছে মইতো কাকো জনা নাই। কোনে কোনে ওলাই আহি তোমাকে লগ পাইছোহি পাই। এতিয়া সেই ধন আৰু ভাতৰ কথা ইয়াতহে ওলাল। মইনো আৰু কাক জনামগৈ? আন কোনেও নাজানিলে ৰাখিব পাৰি হ'বলা ধনখিনি। পাৰো তই যা ভাতৰ দিহা কৰিব। বাৰু মই চাংমাই ভাতৰ দিহা কৰিবলৈ কওঁগৈ। কৃষ্ণ 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 কৃষ্ণ। কোনচাতেই ভাত বুলিলে ভাতেই নে? এইফালে হ'বলা সেই গা পা ধুবৰ দস্তুৰ নাই। পানী লোৱা। লাখ টকীয়া ভাত সাঁজ খাবলৈ মই এতিয়া নিজেহে গাটো তিয়াই যাব লাগিব। তাৰমানে মই ধুৱাই দিব লাগিব। লাখ টকীয়া আইদেউ হ'ব পাৰ যদি দে ধুৱাই। লাখ টকীয়া আইদেউ হ'বলৈ আমাৰনো ইমানটো ভাগ্য ক'ত হ'ব? আইদেউ আপুনি আহক, পানী কলত ঢালি দিয়ক, কোনেনো দেখিব? আজিহে মোৰ মূৰত শান্তিৰ পানী পৰিল। আজিহে মই খুচি হলো। পিছে এটা কথা নহয়, এইখন দেশত তিতা তিয়নিৰে মানুহ থাকে হ'ব পাৰে।
এতিয়া মই সেই তিতা তিয়নিৰে ভাতৰ পাতত বহিবগে লাগিব নেকি? ৰংদৈ যা চুৰিয়াখন আনি দে। এই লাখ টকীয়া ভাত সাজ খাবলৈ এতিয়া মই নিজেহে তিয়নি সলাই যাব লাগিব। তাৰমানে আইদেউ খেলাই দিব লাগে। আইদেউ এইখন লোৱা, কোনেনো জানিব। বহাগৈ দিয়া ভাতৰ পাতত। কি ভাবিছা যোৱা আকৌ, এতিয়া নললে মোৰ লাগিছে হ'ব পাই। বহোগৈ বাৰু, কিন্তু মোক ধনলৈ জগা নাই, মোক জাগিছে ধনৰ গৰাকীলৈকে। কোৱা আকৌ ৰৈ আছে কেলৈ? তোমাক আলপৈচা ধৰি আমনি লাগিছে আৰু দেউ। ইমানতে আমনি। 1 লাখ টকাৰ ভাতগাল পাইছো, নিজেনো কেনেকৈ খাওঁ। হে হৰি, এইবাৰহে এইবাৰ। আইদেউ কি কৰে এতিয়া? গোটা কৰাই গোটেই গোটেই চুবা এতিয়া বুঢ়ী কৰাই দাঁত ভাঙেনে? কিয় কি খুৱাই কৰা? কোনেনো দেখিব? বৰ তৃপ্তি পালো দেই ভাত সাজ খাই। এতিয়াহে মোৰ আত্মা সন্তুষ্ট হৈছে। এই সাজ ভাতৰ দাম 1 লাখ টকাতকৈ বেছি হ'লেও কম নহয়। লোৱা ইয়াৰে তামোল এখন। এৰা গৰু চুৰ হ'বলৈ ভালেই হ'ল, পিছে পঘাডাল ধৰিবলৈ লাজ পালে কেনেকৈ হ'ব? ভাত সাজ খুৱাই দিলেই এতিয়া তামোলখন খুৱাবলৈ টান পালে নহ'ব নহয়। এই ফেৰিমানতে কিন্তু মোৰ ভাত সাজ মনৰ জোখাৰ নহ'ব দেই, মই কৈ থলো। আইদেউ তেনেহ'লেতো উপায় গ'ল, লওক তামোল এখন খুৱাই দিয়ক। এতিয়া হ'লে মই আকৌ আহিম পাছত। এই তুম দুটা এই আইক ভিতৰত ভৰাই থ'বলৈ ক'বা, মই তেনেহ'লে যাম। ডাঙৰীয়া, আজি কিছুদিনৰ পৰা তোমাক বেছি চিন্তাশীল যেন দেখিছোঁ। হয় স্বৰ্গদেউ, ছোৱালীজনীও গাভৰু হৈ আহিছে। এতিয়া কেনেকৈ ভাল পাত্ৰৰ হাতত ছোৱালীজনীক গতাই দিব পাৰোঁ তাকে লৈহে চিন্তা হৈছে। জন্ম মৃত্যু বিবাহৰ কথা কোনেও ক'ব নোৱাৰে। ভগৱানৰ ওচৰত বিশ্বাস ৰাখা, সকলো ঠিক হৈ যাব। আৰু তোমাৰ ছোৱালীজনীও বেছ গুণৱতী, নিশ্চয় ভাল পাত্ৰ পাব। স্বৰ্গদেউ বুজনি অতিশয় সাৰুৱা।
ময়ো সকলো ভগৱানকে সঁপিলোঁ। স্বৰ্গদেৱ ঈশ্বৰ আৰু ডাঙৰীয়া দেউতা। হেৰৌ কোন তই ইয়ালৈ কিয় আহিছ? অৰা একেটা উশাহতে দুটা প্ৰশ্ন। ডাঙৰীয়া দেউতাই ওপৰলৈ উঠাইছে যি উঠাই গৈছে, তললৈ ননমাই হৈছে। মোক হ'ব পাৰে আপুনি চিনি পোৱা নাই। মই সেই যে মই এইবাৰ সৈতে 3বাৰ নিবাৰ কৰোঁ বুলি আহিছোঁ। মই চিনিছো তাক। সেই যে 3খন গোচৰত পৰা সেই টেটনু বোলা সেই দেখাটো। ডাঙৰীয়া, সেই যে সিদিনা তোমাৰ পৰা 1 লাখ টকা লাভ কৰিছিল সেই দেখাটোৱে এইটো। বন্দীৰ বৰ ভাগ্য, স্বৰ্গদেৱ ঈশ্বৰে মোৰ নামটোও মনত ৰাখিছে। হেৰৌ তই ইয়ালৈ ঘনাই ঘনাই কিয় আহিছ? তোৰ উদ্দেশ্য কি? ডাঙৰীয়া দেউতা, মই এটা বিচাৰৰ বাবে ইয়ালৈ আহিছোঁ। পিছে এবাৰতকৈ বেছিকৈ অহাৰ নিয়ম নাই যদি মই তেনেহ'লে যাওঁৱে হ'বলা। বিচাৰৰ বাবে মোৰ চৰালৈ 20 বাৰ আহিলেও আপত্তি নাই।